হাই হেল্ল' নমস্কাৰ এয়া দেখিছে আজি শ্বুটিঙত আছো এয়া বৰ্তমান বাটাম দাক ভূত বনাই আছে এয়া হাই বৰ্তমান মই মেকআপ লৈ আছো মেকআপ লৈ আছে আমাৰ অকমান বতৰটোৰ কাৰণে অসুবিধা হৈ গ'ল আমাৰ এনেই কল টাইম আছিল 7টা বজাতে কিন্তু আমি বতৰটোৰ কাৰণে আপোনাৰ আজি 10টাই বাজিল উপায় নাই আমাৰ চিনবিলাক ওলোৱা নাই ওলাব আৰু আমি চেষ্টা কৰি আছোঁ মোটামুটি আমাৰ 16টামান চিন আছেই আমাৰ মোটামুটি এতিয়া 7টামান চিন গ'ল আৰু 11টামান চিন আছে আমি দিম এইখিনি মোটামুটি 5টামান শেষ কৰি দিম আৰু আপোনালোকে চাই পুৰা ভাল পাব চাই থাকিব এয়া শ্বুটিং চলি আছে বৰ্তমান এইবিলাক কেমেৰামেন এজন ছাৰ তেনেকৈ আৰু চলি আছে চাই থাকিব কি হে পুৰা দেখোন পুৰা লেভেলত কাকত যায় লেভেলত মানে মই কিবা এটা কাম চলি আছে শ্বুটিঙৰ কাম এটা আহি আছোঁ এইগিলা আঁকে দিছি আৰু আছোঁ চালা দিছি নেকি জ্বালা মানে দেহাটো কিমান দেখুৱাব মই আহিছোঁ তই বুজি মোৰ এনেকুৱা ধুই বুলি ৰাইজে চাই পালে ভাল পায় বহুত বহুত ধন্যবাদ দিছোঁ এনেকুৱা চলিবলৈকে ভৰি নাটনাই গৈছে আৰু মোৰ কোনোমতে যাই আছোঁ এই ঐ যাই নাপাওঁ নাপাওঁ কালাৰিংটো কোনে দিছে কালাৰিংটো আমাৰ এই ধীৰাজ একদম এটা আছে পাপাও নহয় হে নহয় কিবা দাবী আছে বৌয়ে দিয়া নাই নেকি মেকআপ কৰি অ' বৈ মেকআপ দিছি গালত দিছি দেখা নাই কলা কলা ভাল লাগছি বৈ বহুত মৰম কৰে না গালি পাৰে গাড়ী মৰমতে পাৰে নাপায় কিন্তু বহুত সন্মান কৰে দেহৰ নাম হয় হেৰি চিকিউৰিটি আৰিছে পিছফালে দিছি মই যদি যাওঁ বৈ আহে তিৰিটোৰ লগত নাহে কিন্তু চিষ্টেম হৈ গৈছে মোক ফাঁকি কোৱা নাই এই বৌক তই মিছা কথা নকবি দিছোন মই এটা ভিডিঅ' বনাব আহিছোঁ মানে ৰিলছ বনাব আহিছোঁ কি বনাব আহিছা ৰিলছ কি খোৱা বস্তু নেকি ৰাজ কিবা অলপ কৈ দিয়ে ভাই হয় এটা আজি ভূত উলব এতিয়া দিনতে আগৰ পাছত ৰাতিয়ে ওলছে আজি দিনতে ওলব এইটো আৰু জানতে ভূত বুলি কৈছোঁ এইটো অসমীয়া ভূত তাৰ লগত কথা বতৰা পাতিলোঁ একবাৰতে হ'ব আছেনে বুজি এই চোতাদন মোৰ কৈ নিবি জোৰ দিবি তোমাৰ ভুচু ডাঙৰ য়েছ বছ অঁ আজি যোনটো কামত আছোঁ চাকচেছ হবাই লাগিব সবাই লাগব এনেকৈ দি যাবি হা আৰু শুন আজি যোনখন দালিত চম্ভাত মাৰিম হয়তো খাওঁতে পানী পাব পাৰা বা দেখাওঁতে পানী এখন পাব পাৰা কিন্তু খাওঁতে গোটাই দালিয়ে পাবি হয় বছ অঁ হয় বছ নহয় মূৰ্খ বঢ়িয়া তই এনেকৈ বহিবি আৰু মই জংঘলৰ মাজত লুকাম মানুহ হ'লে খালি তই মোক এনেকৈ ইংগিত মাৰি দিবি আকে জাপে আহি 50-50 হ'ব বুলি কৈ দিবি হ'ব প্ৰমিছ প্ৰমিছ অ'কে চুৰু এইখিনি ৰিহাৰ্চল ইয়াতে বহি দিলেতো নহ'ব অলপ ষ্টাৰ্ট হৈছে তই উঠিল মানুহ মাতে মানুহবিলাক গেৰো হ'লে আহিবা দিয়ে চাবি দে নতুন ড্ৰাইভাৰ আমি ক'ত যায় চাউণ্ডটো কাটা আছে ন কাটি দিয়া আপোনাৰ তাতে আছিল খালি চমন হাও ঐ নিকুমণি এইবাৰ অলপ কৈ দিয়ে ভাবা ৰাইজক চাই থকাৰ কথা ঐ হেল্ল' নমস্কাৰ আৰু আমাৰ শ্বুটিং চলি আছে আপোনালোকে নিশ্চয় পাই আছে আমাৰ চেনেলটোৰ নাম হৈছে আপোনাৰ কমলপুৰ এক্সপ্ৰেছ বুলি কমেডি অসম বুলি মানি পাব দুটা পাই যাব একো নাই বাকী আমি কাম কৰি আছোঁ বোলো আমাৰ কাম চলি আছে আপোনালোকে চাব বোলো নিশ্চয় ভাল পাব আৰু চাই লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু বেলটো দাবলৈ আমি গমেই পাম ন তুমি কিমান চাইছে আৰু যদি কিবা ভুলো পায় কমেণ্টত জনাই দিলে হ'ল সেইখিনি ভুল আমি নিশ্চয় শুধৰাবলৈ চেষ্টা কৰিম অ'কে সুন্দৰ আমাৰ ছাপোৰ্টাৰ পুৰস্কাৰ পাম না ঠাণ্ডা সময় কাম
বাচন কিয় বহো ময়ে গম পাওঁ এই ঘৰখনত মই 1.5 মাহ এটি বহি বহি খাই আছোঁ তই যি ক সেই শুনিম তোৰ যদি পেটুত বস্তানটো ধুই দিব লাগে সেইও মই ধুই দিম কাৰণ কথা আছেতো আৰু চলিব লাগিব কেইদিনমান মই তই চিন্তা নকৰিবি তই খালি ওলাই থাক কাম মই খালি কৰি থাকিম বাচনখিনি যোৱাৰ পাছত কাপোৰখিনিও ধুই দিবি ৰাতিপুৱাই কাপোৰ থোৱাই নাই মই দেখোন কলগেটৰ লগত ব্ৰাছো ফি দিলি কি কলগেট তলত বাচন ধুই দিলি তই যি তিৰিটোৰ কামবিলাক গোটাই কৰিম বুলি কৈছে আৰু এনে কাপোৰখিনিও মোক ধুই দি এতিয়া নহয় মানে বাচনৰ লগত কাপোৰ বা কৰিব আহি পালা কিয় নাপাব বহুত কাপোৰ নাই তই ধুই দি এতিয়া এ হ'ব দে বৌয়ে যি কৈছে সেই শুনিব লাগিব দেচোন কাৰণ বৌ মানে মাই আৰু এনেকৈ এৰা ধৰা মাজেদি চলিব লাগিব তেতিয়া মৰম কৰিবি আৰু বেছি দিন ৰাখবি মোৰো বুদ্ধি আছে ৰ বাচন ভালকৈ ধুই যি কৈছিলোঁ সেই দিছিলোঁ দেখোন হ'ব দে চলবো হ'ব দে